নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। তে বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপোনালোকৰ তাত আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাটো ইতিমধ্যে বাধ্যতামূলক কৰি দিয়া হৈছে। কিন্তু বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু বহুতে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰা নাই, কিন্তু তেওঁলোকে ভয় খাই আছে যে যি নেকি আপোনালোকৰ 29 তাৰিখে এটা গাইডলাইন্স বান্ধি দিছে যে ইয়াৰ ভিতৰতে আপোনালোকে কমপ্লিট কৰিব লাগিব বুলি। এইটো বন্ধু বান্ধৱীসকল সম্পূৰ্ণৰূপে ইয়াতে ভুৱা হয়, কিয়নো বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকৰ যি নেকি ডেট আছে সেইটো এক্সটেণ্ড কৰা হৈছে। মানে বন্ধু বান্ধৱীসকল আপোনালোকে 29 তাৰিখৰ পিছতো আপোনালোকৰ যি নেকি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে সেইটো ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। এতিয়া মই আপোনালোকক সম্পূৰ্ণখিনি প্ৰচেছ বাই প্ৰচেছ এই ভিডিঅ'টোৰ যোগেদি দেখাই দিম, লগতে আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখা পাব আৰু লাইভ সহকাৰে দেখা পাব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু এই ধৰণৰ যদি ভিডিঅ' মই আগন্তুক দিনত পাই থাকিব বিচাৰে আমাৰ এই চেনেলৰ যোগেদি, তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়া আপোনালোকে নিশ্চয়কৈ অৱগত যে যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তেতিয়াহ'লে আপোনালোকে ইয়াতে সেৱা সেতুৰ যি নেকি ৱেবছাইট আছে তাতে ভিজিট কৰিব লাগিব। ভিজিট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকক সকলোখিনি প্ৰচেছ দেখাম। তে ইয়াতে চাওক বন্ধুসকল আপোনালোকে এই ধৰণৰ এটা ইণ্টাৰফেচ দেখা দিব। পোনপ্ৰথমে ইয়াতে কোৱা হৈছে যে আপোনাৰ সদায় তথ্যৰ বাবে নিয়োগ বিনিময়ত পুনৰ পঞ্জীয়ন সেৱা এটা চলি থকা সেৱা হ'ব আৰু 2024 চনৰ 29 ফেব্ৰুৱাৰী পুনৰ পঞ্জীয়নৰ বিশেষ ড্ৰাইভ শেষ হোৱাৰ পিছতো উপলব্ধ হৈ থাকিব। পুনৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিব নোৱাৰাসকলৰ বাবে 29 ফেব্ৰুৱাৰী 2024 পিছত তেওঁলোকে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। তেওঁলোকে ইয়াতে স্পষ্টকৈ আপোনালোকক কোৱা হৈছে যে যি নেকি আপোনালোকক কোৱা হৈছিল যে 29 ফেব্ৰুৱাৰী আপোনালোকৰ লাষ্ট ডেট হ'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে। কিন্তু বন্ধুসকল ইয়াতে সম্পূৰ্ণকৈ আপোনালোকক স্পষ্টকৈ কৈ দিয়া হৈছে যে 29 তাৰিখৰ পিছতো কিন্তু আপোনালোকে যি নেকি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আছে সেইটো আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। এতিয়া চাওক বন্ধুসকল মই আপোনালোকক দেখাই আছোঁ যে আপোনালোকে কেনেকৈ কৰিব। পোনপ্ৰথমতেতো আপোনালোকে ইয়াতে চাব পাৰে লগ ইন আৰু চাইন আপ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াতে আপোনালোকে চাব পাৰে পোনপ্ৰথমতে যদি আপোনালোকৰ তাত ইয়াতে আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ কাৰণে আপোনালোকে চাব পাৰে বন্ধু বান্ধৱীসকল সম্পূৰ্ণখিনি ইয়াতে প্ৰচেছ আছে, বহুখিনি প্ৰচেছ আছে। ঠিক আছে, আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰৰ যোগেদি ইয়াতে যি নেকি লগ ইন আছে সেইটো কৰিব পাৰিব। কিন্তু বন্ধুসকল আপোনালোকে যদি কোনো এটা দোকানত যায় তেতিয়াহ'লে তেওঁলোকে ইয়াতে আপোনালোকৰ সম্পূৰ্ণখিনি প্ৰচেছ কমপ্লিট কৰি দিব। মানে যদি আপোনালোকে CSC চেণ্টাৰত যায় তেতিয়াহ'লে তেওঁলোকে এই কমপ্লিট কামখিনি কৰি দিব। ঠিক আছে, তে বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইয়াতে এতিয়ালৈকে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই তেতিয়াহ'লে আপোনালোকে ভয় খোৱাৰ কোনো দৰকাৰ নাই। আপোনালোকে 29 তাৰিখৰ পিছতো কিন্তু আপোনালোকৰ যি নেকি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে সেইটো ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। তে বন্ধুসকল ইয়াৰ ওপৰত যদি আৰু কিবা বিশেষ আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাই দিব। মই আপোনালোকক ৰিপ্লাইটো দি দিম আৰু মই আপোনালোকক সম্পূৰ্ণ হেল্প কৰিম। তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। ব্লগ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।